নমস্কাৰ ৰাইজ, মোৰ পৰীক্ষা খতম কৰি মই আহিলো ঘৰলে আৰু ঘৰলে অহাৰ পাছতে শিৰো এনেকে ওচৰত আহি বহি আছে, তাক মৰম কৰিব লাগে। এদিনা ৰাতিটো তেনেকে গ'ল। এয়া তাৰ পিছদিনা ৰাতিপুৱাৰ কথা। মা দেউতাই আচলতে এফালে যাবলৈ ওলাইছে আৰু এইকেইটা দিনত আমাৰ ঘৰৰ চাৰিওকাষটো চাবলৈ ঠিক এনেকুৱাই হয়। আপোনালোকৰ বাৰু ধান্দাই হ'ল নে নাই? আমাৰ হৈ গ'ল, খালি আৰু এটা দুটা মৰণা মাৰিব লাগিব। সেইফালে পিছফালে শাকনি বাৰী আছে আৰু এইফালে আমাৰ আগফালটো এনেকুৱা, সেইটো আমাৰ মিল। সেইফালে ভঁৰাল আৰু এইটো ঘৰ আৰু এয়া হ'ল মোৰ ৰুম, যিটোৰ একেবাৰে অৱস্থা নাই, চফা কৰিব লাগিব। বাকী দুপৰীয়ালৈ আহিলে টুকটুকহঁতৰ ডান্স প্ৰেক্টিচ কৰা গ্ৰুপটো। সদৌ অসম মইনা পাৰিজাতৰ শিশু সমাৰোহ আছে নুমলীগড় ৰিফাইনেৰীৰ ওচৰত, গতিকে তাৰ কাৰণে আমাৰ জিলাৰ পৰা যিটো ডান্স গ্ৰুপ যাব সেয়াই। যদি সেইফালৰ কোনোবাই চাই আছে তেতিয়াহ'লে কমেণ্ট এটা দি যাব দেই। আৰু এনেকৈ সন্ধিয়ালৈকে সিহঁতৰ ভুলবোৰ অলপ চাই দিলোঁ। কোৰিঅ'গ্ৰাফটো বাৰু তেনেকেই মিলাই কৰিছে, কিন্তু ভুলবোৰ চাই নিদিলে নহয়। যিহেতু সিহঁত যোৱাৰ পাছতে আকৌ ষ্টেচনৰ পৰা চুমুক আনিবলৈ গ'লো আমি। তাইৰ এক্সাম খতম যিহেতু তাইও ঘৰতে থাকিব এতিয়া অলপ দিনৰ কাৰণে, গতিকে ভিডিঅ'জবোৰ চাই থাকিব।